and welcome back to my channel Pakhi's vlog. So আজি আমি অলপ ফুফু গৈ আছো with ৰাজা মোৰ ঘৰলৈ আহিলে দেখি মোক মানে লৈ যাব আৰু ক'ত যাম মানে ঠিক নাই তোমালোকক দেখাই আছো বলা আমি ইমানে খাত্ৰকি খিলাৰি যে পৰীক্ষা আগতো আমি ফুৰিবলৈ আহো আৰু ৰিজাল্ট দিয়াৰ আগতো আমি ফুৰিবলৈ আহো ইয়ে डर के आगे जीत है रास्ता तो किन्तु मजा न এতিয়া আমি যাবলৈ ওলাইছো জ্যোতিপলহঁতৰ ঘৰ মোৰ ফ্ৰেণ্ড আৰু তাৰ ঘৰত কি মানে দেখো সিহঁতৰ গাঁৱত যেহেতু সি কৈ থাকে বৰ কিবা কিবি আছে আৰু মই দেখো তাৰ ফটোত বহুত ধুনীয়া ধুনীয়া মানে জেগাবোৰ সো বলা আমি চাওঁ চৰাইবাহী সোমালো এই টাৰ্ণিংটো দি সিহঁতৰ ঘৰলৈ যাম এতিয়া আমি চৰাইবাহী সোমাই গ'লো আৰু চৰাইবাহীৰ প্ৰত্যেকখন গাঁৱতে এটা এটা নামঘৰ আছে আৰু তাৰ লগতে কওঁ যে চৰাইবাহী মানেই হ'ল কমিটি ভাওনা সো নৱেম্বৰ মাহত হয় কমিটি ভাওনা দুটা মন্দিৰত হয় এটা হ'ল নাথ মন্দিৰ আৰু এটা হ'ল শংকৰ মন্দিৰ আৰু কমিটি ভাওনা 21খন মান হয় একেলগে একদিনাই আৰু আজি আমি যাম মেধি গাঁৱত মোৰ ফ্ৰেণ্ডজন আছে তাৰ ঘৰলৈ যাম তাৰ পাছত চৰাইবাহী প্ৰথম সোমাওঁতে আমি পাওঁ শংকৰদেৱৰ মূৰ্তি তাৰ পাছত পাওঁ শংকৰদেৱৰ বিদ্যানিকেতন চৰাইবাহী তাৰ পাছত চৰাইবাহী হায়াৰ ছেকেণ্ডাৰী কলেজ তাৰ পাছত পাম তিলক ডেকা মূৰ্তি তাৰ পাছত আমি যাম মেধি গাঁও সো চৰাইবাহীখন খুবেই ধুনীয়া খুব ভাল লাগে তাৰ পৰিৱেশ বহুত ধুনীয়া আকাশখন মানে চাবলগীয়া কাৰণ চাৰিওফালে গছ-গছনি আছে যাৰ ফলত বায়ুটো বহুত ধুনীয়া আৰু এতিয়া এই টাৰ্ণিংটো লৈ পেলাই আমি যাম মোৰ ফ্ৰেণ্ড জ্যোতিপলৰ ঘৰত সো ভিডিঅ'টো চাই থাকা আমি ক'ত কি কৰোঁ সব দেখাই থাকিম আমাৰ ইয়া জ্যোতিপলে কিবা খাদ্য আনিছে সিহঁতৰ ঘৰ পালোহি আহি কি বোলে নিজে বনাইছানে নিজে বনাইছো বা অলপ জুম কৰাই দিওঁ খাব মন নাছিল দিছা যদিও বেয়া নাপাওঁ বাৰু খাই আছো সি বনোৱা একদম ভাল হোৱা নাই সি নুশুনাকৈ কৈছোঁ একদম ভাল হোৱা নাই সি এতিয়া বহুত প্ৰশংসা কৰি বহুত ভাল হৈছে বুলি একদম ভাল হোৱা নাই ভাল হোৱা নাই কিয় খাম পুদিনা দিছে পুদিনা দিছে ভাল লাগিছে জ্যোতিপলে আমাৰ ক'ৰ ৰেইন ফৰেষ্টৰ মাজত আনিছে নাজানো আৰু কিন্তু বহুত ঠাণ্ডা জেগাটো ভাল লাগিছে ভয় খাইছা নেকি ৰাজা চৰি খাইছ নেকি ৰাজা মোক নমাই থৈ পেলাই এইকেইটা চলা গৈছেগৈ আমি সদায় কৈ থাকোঁ মানে মই জ্যোতিপলক যে তোমালোকৰ ঘৰলৈ গ'লে গাঁৱলৈ গ'লে এইডাল গছৰ ওচৰত লৈ যাবা আৰু আজি সি লৈ আহিছে ইমান ধুনীয়া চোৱাচোন চাৰিওফালে পথাৰ আৰু মাজতে তাৰ লগতে পৰিব ওলাইছিলোঁ বহুত ধুনীয়া আৰু এতিয়া তাত অলপ বহিম কিয়নো এনেকৈ কৰ পৰিয়ে আছোঁ এতিয়াৰ পৰা এইডাল ঔটেঙা মাছৰ লগত টেঙৰা ক'ত উঠিম কেনেকৈ উঠিম বান্দৰকেইটা বান্দৰ বহুত ধুনীয়া ভিউটো ফাইনেলি এডাল গছতে কমেও 3ডালমান গছ আছে এইফালে আহত এইফালে জামুক তাৰপাছত এইফালে আছে ঔটেঙা গছ পা বেলেগ দেই কিন্তু ভিউটো মানে মানিবলগীয়া আৰু বহুত ধুনীয়া এতিয়া এটা দৃশ্য দেখা পাব আপোনালোকে আমাৰ ৰাজা
বাঁহৰ ভিতৰত মানে চাংখনৰ তলত সোমাই যাব আৰু আমি সেইখিনি সময়তে ঘপককৈ মানে হেৰিটো ল'ব নোৱাৰিলোঁ কিন্তু এয়া চাওক সি সোমাই পেলাই বহুত সময় এনেকৈ পৰি আছিল আয়ো দেহিটো পৰিলা চাওঁ এইফালে চাওঁ 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 আমি ইমান বেয়া ফ্ৰেণ্ড তাক উঠাব লাগে বেচেৰা সোমাই লৈ ফচি হেই ভাল হ'ল দেই তোমাৰ দামী মোবাইলটো দেখাব নালাগে দিয়া লগৰ কেইটাই কৈছে যে আৰু লগ পাওঁনে নাই ঠিক নাই চ' আমি ৰহাৰ ষ্টেচনটোকে এনেই চাই আহোঁ অলপ ফটো চটো উঠি আহোঁ বুলি ক'লে চ' আমি এতিয়া আহি পালোঁ ৰহাৰ ষ্টেচনত আমি অলপ এনেই ৰাস্তাতে ফুৰিলোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ আৰু এইখিনিয়ে কৈ আৰু কি আৰু ব্লগটো চেছ নকৰোঁ আৰু চাই থাকা আমাৰ ৰাজা কিবা হৈছে ফাৰ্ষ্টতে এক্সিডেণ্ট কৰিব ওলাইছে তাৰপাছত হ'ল সোমাই গ'ল হেৰি ভিতৰত হয় বাঁহৰ ভিতৰত তাৰপিছত কেমেৰাৰ লেন্স পেলালে এতিয়া আকৌ ভাগা চশমা পিন্ধি আছে গমেই নাপায় এবাৰ দেখাই দিওঁ তাৰ মুখখন প্লিজ প্লিজ ভাগা চশমা বেচেৰা ভাগাকে পিন্ধি ল'লে আমাৰ ৰাজা ইমান পাগল আজি তাৰ কিবা হৈছে ফাৰ্মাচীত স্প্ৰাইট বিচাৰি গৈছে এতিয়া ইফালে গ'ল ঘূৰি আছে কিন্তু আজি আমাৰ লগত দেৱাশ্ৰী নাই তোমাক সঁচাই আমাৰ মঞ্চত মানে বহুত মিছ কৰিছোঁ সেইটো সঁচা কথা কিন্তু তোমাৰ প্ৰব্লেমৰ কাৰণেহে যিয়ে নহওক নেক্সট যাৰকে আগে জিতে আকৌ কৰিব লাগিব ৰিজাল্টৰ পাছত যাম ব্লগটো এতিয়া ৰিজাল্টৰ পাছতে দিওঁ নে আগতে দিওঁ নে ঠিক নাই কিন্তু আমাৰ ৰাজা নাইকিয়া হৈ থাকিল কোনোবাই কিডনেপে কৰিল নেকি আৰু ঠিক নাছে আৰু আনিলা ফাৰ্মাচীৰ পৰা স্প্ৰাইট দিয়া খাওঁ দিয়া দিয়া ক'ত থলা তুমি লুকাই থৈছা কিয় দিয়া খাওঁ আৰে দিয়া ওলোৱা আজ কুছ তুফানি কৰতে হে ইমান এনেকৈ চাউনি নিদিবাহে মোৰ ব্লগ চোৱাটো পাগল হৈ যাব দিয়া ফাইনেলি ল'লোঁ কিন্তু খকুৱাটোৱে লৈ ল'ব আকৌ এতিয়া জ্যোতি এইফালে যাবগৈ তাৰ ঘৰলৈ বাই বাই তেতিয়া চ' আমিও যাওঁগৈ আৰু ব্লগটো ইয়াতে চেছ কৰোঁ যদি ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ বহুতকৈ কৰি দিবা আৰু তাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা আৰু অলটোত প্ৰেছ কৰি দিবা অ'কে বাই বাই